মন্দিৰ আই লাভ ইউ কি কোৱা Hey guys, welcome back to my channel and another vlogs. So আজি vlog কৰিব ওলাইছো আমাৰ কলেজৰ আজি মানে ফ্ৰেচাৰ্ছ আছে ফ্ৰেচাৰ্ছ মানে গমে পাইছে মানে যোৱা বছৰ হোৱা নাছিল কোভিডৰ কাৰণে এইকাৰণে যোৱাবাৰ পোৱা নাই এবাৰ আমি থাৰ্ড সেমিষ্টাৰ পালো সো আজি মানে এবাৰ মানে প্ৰথমবাৰ পাম আমি আমাৰ সিটি কলেজত মানে আমি পাম আৰু আগতে হৈছে মানে আমি পাম ফাৰ্ষ্ট যে ফ্ৰেচাৰ্ছ হৈ আছে আৰু আজি আমাৰ কলেজত আহিব সুবাসনা দত্ত সেইকাৰণে যাই আছো আৰু বেছি ষ্টাইল কৰা নাই আৰু অলপতে ওলাই গৈছো আৰু নৰ্মেল আৰু আমি ল'ৰা মানুহৰ কি ষ্টাইল কৰিব লাগে সো মোৰ লগতো মানে মোক লৈ যাব এই তলত ৰখিয়ে আছে আৰু এতিয়া লগত যাওঁ কাৰণ মোৰ বাইকখন মানে বেয়া হৈছে সেইকাৰণে মোৰ গাড়ীখন মই ওলাব পৰা নাই সেইকাৰণে আৰু অলপ দিন বেয়া চলি আছে আৰু সো এটা তলত যায় লগত যায় এক লগত আৰু বাকী ভিডিঅ'টো চাই থাকিবা আৰু যদি হৈছে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্ট এটা কৰি দিবা যে কি ভাল লাগিছে কি ভাল লাগে মানে ব্লগত কি ক'ম আৰু ন তো চচমা সকাই দিব ভালদৰে চাব পাৰিবা এণ্ড মই তলত যাই কিনে ভিডিঅ'টো কৰি আছোঁ আৰু চাই থাকিবা ভিডিঅ'টো চ' গাইজ আমি মানে নামি আহিলোঁ পাহাৰ দেখা পাইছে এইখন পাহাৰ কাৰণ মই পাহাৰৰ ওপৰত থাকোঁ এইটো নামি আহি পালোঁ চ' পাহাৰৰ ওপৰত কষ্ট হয় মানে কষ্ট নহয় মানে অলপ উঠাওঁতে মানে বৰষুণ দিলে মানে কষ্ট হয় বাকী আৰু এতিয়া ভালেই আছে চাব পাৰিবা এইটো ৰাস্তা আৰু লগত অলপ ৰখি আছে পালোঁ আহি পালোঁৱে তো গাইজ দেখাওঁ মই আহি পালোঁ ৰখি আছে ইয়াতে হিৰক কলেজত যাব আমি ৰেডি কিবা ক'বা তুমি আজি আমাৰ ফেচাৰ আছে তো যাব ওলাইছোঁ কি হয় এতিয়া চাওঁ আৰু দেৰিকৈ আহি পালি বাট আজি হিৰকক মুঠ কৰি বেছি ভাল লাগি আছে বাট একো নাই আৰু So guys, finally আমি কলেজত আহি পালোঁ আৰু ইয়াতে বহি আছে লগৰবিলাক Welcome to the vlog, subscribe this channel ফাৰ্ষ্ট সেমিষ্টাৰ নেকি ইয়াতে ফাৰ্ষ্ট সেমিষ্টাৰ আছে সব ফাৰ্ষ্ট সেমিষ্টাৰ ক্লাছ 9 তইতো কেজি গেলা এই বঞ্জি তই কিমানৰ মোৰ চেনেল নাম AG137 So guys, আমাৰ কাষত আছে মেম বহুত ধুনীয়া লাগিছে আজি মেমক বড়া হাৰামি হো বেটা সঁচাই মেম আজি বহুত ধুনীয়া লাগিছে Thank you so much. আমালৈ ডান্স কৰিব ইমান ধুনীয়া এজন আৰু মেমে আমাক চাব তাৰপিছত ডান্স কৰিব বুলি আমাৰ পৰা চাই ক্লাছ আৰম্ভ হৈ গৈছে ক্লাছ কালিৰ পৰা আহিম আৰু মই আৰু এতিয়ালৈকে তুমিতো আহাই নাই আপোনাক মিছ কৰি আছোঁ গম পাইছে ন মই বেমাৰ হৈ আছিল কাৰণে কি ফটো মাৰিবা নেকি আজি আজি DSLR নিচে ভিডিও DSLR লৈছে তো DSLR দি দুটা ফটো মানে আমি বহুত দিন মূৰত আমি DSLR ফটো উঠিম ন বহুত দিন আমি মানে কেমেৰা চাই দেখাই নাপাওঁ আমাৰ মানে দুখীয়া মানুহ ন আমি মানে কেমেৰা আমি ভাড়াত ল'ব নোৱাৰোঁ বা নিজে কিনাটো দূৰৰে কথা আমি মানে ভাড়াটো ল'ব নোৱাৰোঁ কেমেৰা দি কিনে এনেকা ফেষ্টিভেল বেলেগে কেমেৰা কিন্তু এইটো এটা ভাল যে আমাৰ ফিজুৰ এইটো আমাৰ নতুন কেমেৰা হয় চানি তুমি কি ভালদৰে ফটো মাৰিবা হা ভাই আচ্ছা ইমান ধুনীয়াকৈ ওলাই আহিছোঁ আমি ন এইটো আৰু মই ফটো মাৰিবা চানি মাৰিবা ঠিক আছে দে ফটো মাৰ গাইজ ইহঁতৰ ফটো মাৰাই হোৱা নাই আমাৰ এইফালে কলেজত মানে মেমে এনাউন্স কৰি আছে মানে মাতি আছে আমাক ই মোক গুচাই দিছে বে চ' গাইজ আমাৰ ষ্টেজখন দেখাব বিচাৰিছোঁ এইখন আমাৰ ষ্টেজ তাৰপৰা কিবা কৈ আছিলে শুনি ল ভালদৰে কি কৈছা আৰু তুমি আইফোন দি ফটো উঠিবা নেকি তুমি উঠবা আইফোন দি চাব পাৰে জুনিয়ৰ বিলাকে চাই আছে মানে আমাক ইয়াৰে এইটো মানে চব ৱালৰ পিছৰ পৰা চাই আছে চ' হে গাইজ আমি অলপ ওলাই আহিলোঁ কলেজৰ পৰা এই কিবা খাবলৈ আহিলোঁ কাৰণ গৰম লাগিছিল কলেজত আৰু পানীটো আনাই নাই আমি সেইকাৰণে ভাবিলোঁ অলপ যাওঁ আৰু ঠাণ্ডা খাই অলপ নেকি আমি অলপ ঠাণ্ডা খালোঁ আৰু কিবা খাম নেকি আৰু কিবা খাম নেকি আৰু ফ্ৰাইড ৰাইচ খাই দিওঁ অলপ ফ্ৰাইড ৰাইচ খাব লাগিব অলপ খাব লাগিব কাৰণ ভোক লাগি আছে খোৱাই নাই আৰু খাই বহি কিনে ডাইৰেক্ট কলেজত যাম আৰু নাচিব লাগিব কাৰণ কলেজত আমিয়ে নাচাৰ ল'ৰা আৰু খাই বহি কিনে পূৰা টিপটাপ হৈ নাচি থাকিম আৰু এইজন হেৰি ৰিক্সাৱালা কিয় চাইকেল বে মাৰিব নেকি আমাক নহয় এইটো মোৰ লগৰ হয় আচ্ছা মই তোৰ ৰিক্সাৱালাটোৰ লগৰ হয়
So guys, তেনেহ'লে যাওঁ আৰু অলপ পিছত ভিডিঅ' বনাম আৰু। So guys, মই অলপ মানে কলেজৰ পৰা ঘৰত আহিলোঁ, মানে ড্ৰেছবোৰ চেঞ্জ কৰোঁ আৰু অলপ গা ধুই যাওঁ, মানে বহুত গৰম লাগি আছে, পাহাৰ উঠি আছোঁ, ভাগৰ লাগিছে। চ' মই গাটো ধুই কাপোৰ বেলেগ যোৰ পিন্ধি আৰু কলেজত যাম আৰু। কলেজ মানে আৰম্ভ হোৱাই নাই, মই কথা ক'ব পৰা নাই কাৰণ ভাগৰ লাগিছে মোৰ, পাহাৰৰ ওপৰত ন ঘৰ, সেইকাৰণে। চ' বাই। A few moments later. कितनी बार कहा सस्ते नशे मत किया करो। So guys, আমাক খাবলৈ দিছে। So finally মই আৰু দুটা লৈ ল'লে এবাৰ খাব, মানে প্ৰত্যেকবাৰে দুটা তিনিটা মই লৱে। असंभव बेचोद असंभव। আৰু ই এটা লৈছে আৰু এটা ল'ব যাব মানে
তই লৈ আন ব্ৰ নহ'ব মানুহ এজন আছে আচ্ছা ব্ৰ কেনে খবৰ তোমাৰ চালি আন তোমাৰ খালা না কেমেৰাটো কাৰ হয় আমাক নামাতা আৰু কেমেৰা আনি কিনে তোৰে ন যদি ভাল হয় ফটো ভাল হয় আপলোড দিম আৰু নহ'লে আপলোড নিদিওঁ আৰু দিয়া অলপ মইতো খাই লওঁ আগতে নহ'লে আৰু চ' গাইছ মই খাই আছোঁ ইয়াতে এটা এপি দিছে আৰু এটা লাড্ডু এটা চিঙৰা দিছে মই দুটা লৈছোঁ আৰু মোৰ বহুত ভোক লাগিছিল সেইকাৰণে মই দুটা ল'লোঁ এতিয়া খাই লওঁ খাই কিনে আৰু অলপ যাওঁ সুবাসনা দত্ত গান গাই আছে অলপ ভিডিঅ' কৰিব লাগিব আৰু তোমালোকক দেখাব লাগিব চাই থকা ভিডিঅ'টো আৰু ভাল লাগিল লাইক কৰি দিবা আৰু এটা অ'কে अभी मजा आएगा ना सब एकदम जोशत আছে ন ডান্স কৰিব কাৰণে এবাৰ মই নতুন গীত এটা গাম এইটো আচলতে এইটো নতুন নহয় আমি এই বছৰে ৰিলিজ কৰিছিলোঁ বিহুৰ সময়ত আৰু আমি অডিঅ'টো ৰিলিজ কৰিছিলোঁ আৰু খুবেই ধুনীয়াকৈ সকলোৱে অডিঅ'টো আদৰি লৈছিলে খুবেই জনপ্ৰিয় হৈ গৈছিলে আৰু কেইদিনমান পিছত আমি মোৰ কাষতে আছে এইটো এইটো ক্ৰাছ হয় এইটো ঘৈণীৰে হয় আৰু এইটো মোৰ বেহেনা হয় দে এইটো দেখা দিলোঁ আৰু এইটো ক্ৰাছ হয় বে মোৰ তই গাই যিমান কৈ সকলোৱে সঁচা কথা নহয় মিছা কথাই হয় আৰু বাকী আমি যামেই আৰু অলপ পিছত অলপমান চাই কিনে এইটো মোৰ বেষ্টিয়ে হয় মানে বেষ্ট ফ্ৰেণ্ড হয় গমে পায় চ' গাইজ মই কিবা কৈ আছিলোঁ অলপমান চাই কিনে আমি যাম আৰু ইয়াৰ পৰা চ' বাই বাই আৰু অলপ টাইমৰ কাৰণে আৰু নেক্সট লাষ্ট ভিডিঅ' দেখাম ইয়াতে পাহাৰ ঐ বাবা ঐ তোমাৰ পাহাৰত কিন্তু কপৌ ফুল নাই কিন্তু ঘৰত জন্ম দিওঁ গাইছো আজি মই ফাইনেলি বহুত দিন প্ৰপ'জ কৰি দিলোঁ ছোৱালীজনীক চাই আছিলোঁ মন্দিৰ আই লাভ ইউ কি কোৱা रहा नहीं जाता तड़प ही ऐसी है ना গাইজ মোক ঢাকি দিছে তাই মানে একচেপ্ট কৰিছে প্ৰপ'জেলটো চ' এতিয়া আমি ডেট কৰিব যাওঁ তোমাৰ বাবু ডাঙৰে হোৱা নাই তুমি কেই মিলিয়ন লাগে মোক এইটো ভিডিঅ'টো 1 মিলিয়ন লাগে
थोड़ा बेसी का समझ लिया क्या और थोड़ा ज्यादा समझ लिया अरे कहना क्या चाहते हो সো গাইজ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিবা আৰু কমেণ্ট এটা কৰি দিবা কোনখিনি ভাল লাগে আৰু যদি মোৰ চেনেলটো যদি অলপ ডাঙৰ কৰিব মানে অলপ বঢ়াব খুজিছে তেনেহ'লে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যে এই যে ৰঙা কালাৰৰ যিটো ছাবস্ক্ৰাইব বাটন আছে যিটো লিখা আছে তাৰে তোমালোকে ধুমুহা আনা বা তোমালোকে বতাহৰ ঢেকঢেকী আনা মই নাজানো ক্লিক হৈ যাব লাগে আৰু মই যাব ওলাইছোঁ এতিয়া কাৰণ মই নতুন ব্লগৰ টপিক ল'ব লাগে সেইখিনিকে লয় মই বাই বাই কৰোঁ আৰু বাই বাই কিমান চাবা আৰু নাই আৰু মোৰ মন বনাবৰ কাৰণে দিয়া বাই 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 দি দিয়া বাই বাই